হাই ফ্ৰেণ্ডছ, মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম। ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোক সকলোকে কাতি বিহু তথা কঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। যোৱাটো ভিডিঅ' দেখিছিলে যে বিহুৰ দিনা ৰাতিপুৱা মই গা ধুই ধূপ জ্বলাই আছিলোঁ। সেয়া ধূপ জ্বলাই গাড়ীখনতো অকণমান ধূপ ফুৱাই দিলোঁ। তাৰপিছত মই ঘৰ চিজিল কৰিবলৈ লাগিলোঁ। বাকী কেইটা ৰুম অলপ চাফা কৰিয়ে থৈছিলোঁ। যিহেতু ভিতৰৰ ৰুমত গা ধোৱাৰ আগত এইবিলাক চিজিল কৰিবলৈ ভাল নালাগে, বাহিৰৰ কামো কৰি আছিলোঁ, সেইকাৰণে গা ধুই আহি এইখিনি কাম কৰিছোঁহি। খুব বেছি লেতেৰাও হৈ থকা নাছিলে, ৰাতি অলপ চলপ চাফা কৰি থৈছিলোঁ, কিন্তু তথাপিও ৰাতি শোৱা সময়ত পানী বটল বা এনেকুৱা কিবাকিবি দৰকাৰী বস্তু আনি ভিতৰত থৈ লওঁ, যিহেতু সেইখিনি অকণ চিজিল কৰিব লগা আছে। আৰু সৰু বিচনাখনত বিচনা চাদৰো পাৰা নাই, সেইখিনিও কৰিব লগা আছে। আলনাডাল অকণো চিজিল হৈ আছে, সেইখিনিও চিজিল কৰিব লাগে। সেইকেইটা কাম কৰি আকৌ পাকঘৰতো কাম আছে। মায়ে গা ধুই প্ৰসাদৰ কাম কৰি আছে। ৰাতিপুৱা বিহুৰ দিনা ৰাতিপুৱা আমাৰ প্ৰসাদ দিয়া হয়, আৰু কাতি বিহুততো সন্ধিয়াও প্ৰসাদ দিয়া হয় তুলসীৰ তলত। তুলসী ভেটি ৰাতিপুৱাই বনোৱা হয়, আমাৰো বনালে, মানুহজনে ৰাতিপুৱাই বনালে। আৰু এতিয়া সেয়া মই কামখিনি কৰি লওঁ। বিচনা চাদৰখন পাৰিবলৈ আছিল, এখন পাৰিলোঁ। এইখিনি কাম কৰি মই পাকঘৰলৈ যাম। আগবেলা চিৰা দৈ খাম আৰু পিছবেলাৰ কাৰণে ৰুটি ঘুগুনি মটৰ তিয়াই থৈছোঁ, ঘুগুনিও বনাব লাগিব। ড্ৰেছিংখনো ফনি চনি অলপ ওলাই আছিল, ঔষধ ওলাই আছিল বাহিৰত, এইখিনি অকণ চিজিল কৰি দিলোঁ। এয়া ঘৰ চাফা হৈ গ'ল, ৰুম চাফা হৈ গ'ল। এয়া মায়ে প্ৰসাদ দিলে, প্ৰসাদ খালোঁ। তাৰপিছত মই কালি যে বৰপিঠাৰ কাৰণে পিঠাগুড়ি ঘুলি থৈছিলোঁ, এয়া বনাবলৈ লাগিলোঁ। ৰিফাইন অলপ গৰম হ'বলৈ দি তাতে এয়া বনাই আছোঁ। নিচিনা ৰাতিয়ে ঘুলি থৈছোঁ যে, ৰাতিপুৱাই তেলত দিয়াৰ লগে লগে কি ধুনীয়াকৈ ফুলি আহিছে। খাবলৈও ভাল হৈছিলে পিঠাকেইটা। এনেকৈ এটা এটাকৈ মই বৰপিঠাকেইটা বনাই ল'লোঁ। এয়া মাৰ প্ৰসাদৰ কাম কৰি হোৱাতে আমি যিহেতু সৰুৱে ডাঙৰক সেৱা কৰাৰ নিয়ম এটা আছে, আমি দুয়ো সেৱা কৰিলোঁ শাহুমাক। তাৰপিছত মই এয়া মাক খাবলৈ দিলোঁ চিৰা দৈ, আমাৰ অসমীয়া থলুৱা খাদ্য। বিহুত চাগে প্ৰতিঘৰ মানুহতে থাকেই। এয়া চাওক, ভণ্টিয়ে এয়া শেৱালি ফুল বুটলি আছে। এতিয়াতো দিনত বুটলিছে, আগতে আমি সৰু থাকোঁতে ৰাতিপুৱাই পোহৰ নহওঁতে শেৱালি ফুল বুটলি থওঁ, যাতে সৰহকৈ পাওঁ নিজৰ ভাগত। নহ'লে বহুত ল'ৰা ছোৱালী উঠি শেৱালি ফুল বুটলি আদায় কৰি থয়, আমি ভাগত নাপাওঁ। আমাৰ ঘৰতে আছিল, সৰুৰে পৰা ঘৰতেই শেৱালি ফুল বুটলিছোঁ, বেলেগৰ ঘৰত বুটলিবগৈ লগা হোৱা নাই। কিন্তু গাঁৱত খুব কমেই আছিলে শেৱালি ফুলৰ গছ। এতিয়া নাজানো বেলেগৰ ঘৰত আছেনে নাই, কিন্তু আমাৰ ঘৰত আছে। এয়া ওচৰৰ ছোৱালী এজনীয়ে শেৱালি ফুল বুটলি আছে। তাৰপিছত এয়া চাওক, আমাৰ উৰিয়া গাঁৱত নামঘৰত ভাওনা, তাৰ কাৰণে দেউতাই ৰঙীন পেপাৰবোৰ ধুনীয়াকৈ ফুল কাটি আছে ভাওনা ঘৰ সজাবৰ কাৰণে। আপোনালোককো অকণমান দেখাই দিলোঁ। দেউতাই বহুত ধুনীয়াকৈ এইবোৰ ফুল কাটিব জানে। ভাওনা হ'লে দেউতাৰ এইটো দায়িত্ব থাকেই। আৰু এইখিনিতো কমেই, ইয়াৰ ৩-৪ গুণ ফুল কাটিছে দেউতাই পেপাৰত। এইকেইটা ক্লিপ বিহুৰ দিনা ভণ্টিয়ে তুলি দিছিলে মোক। ঘৰলৈ যাব নোৱাৰিছিলোঁ বিহুৰ দিনা, গতিকে ভণ্টিক কৈছিলোঁ যে মোক ভিডিঅ' দুটামানকে বনাই দিবাচোন, ঘৰতনো কি হৈ আছে চাম। সেয়া। তাৰপিছত আবেলি হ'ল। আবেলি পথাৰত চাকি জ্বলোৱাৰ নিয়ম এটা আছে, নিজৰ খেতিত। এয়া চাকি জ্বলাবলৈ আমি ওলালোঁ।
এয়া আহি আমাৰ খেতি ওচৰ পালোঁ। এতিয়া তলত সোমাই পেলাই চাকি দিব লাগিছিল আলিৰ মাজত, কিন্তু পানী আছিল কাৰণে ভিতৰলৈ সোমাই যাব পৰা নগ'ল। ৰাস্তাৰ কাষতে চাকি গছ জ্বলালোঁ। এই চাকি গছ জ্বলোৱাৰ বহুত জেগাতে বহুত কিছুমান কথিত কথা আছে যে চাকি গছ কি কাৰণে জ্বলাব লাগে। মই আমাৰ ইয়াত যিটো নিয়ম সেই নিয়মত জনামতে এইটো সময়ত কাতি মাহত মানে খেতিত অনেক ধৰণৰ পোক পতংগ পৰে আৰু খেতি নষ্ট কৰে। সেইকাৰণে চাকি গছ জ্বলালে যাতে পোকবিলাক চাকি গছলৈ আহি পৰি মৰি থাকে আৰু খেতি নষ্ট নহয়, সেই হেৰিয়াত জ্বলোৱা হয়। আৰু এটা কথিত হেৰি আছে যে লক্ষী যিহেতু খেতি, ধান যিহেতু লক্ষী, গতিকে লক্ষীক আদৰাৰ আগে আগে তেওঁক পূজা কৰি লোৱা হয় যে তেওঁক আমি কাটিম, ঘৰলৈ আনিম, এনেকৈ পূজা কৰি লোৱা হয়। বহুত জেগাত বহুত কথিত মানে নিয়ম আছে। জেগাখিনি মানে থিতাতে বেঁকা আছিলে, গতিকে চাকি গছ সহজে বহাব পৰা নাছিলে, তেল পৰি পৰি যায়। ধূপ চাকি জ্বলাই এতিয়া সেৱা কৰিম মই। লগত খুৰী শাহু সকলো আহিছিলে, তেওঁলোকে তেওঁলোকৰ খেতিত চাকি দিবলৈ গ'ল, মই এইখিনিতে দিলোঁ। ফ্ৰেণ্ডছ, আপোনালোকৰ বিহু কেনেদৰে পাৰ হ'ল মোক কমেণ্টত জনাবলৈ নাপাহৰিব। মোৰ বিহু দিনটো এনেকৈয়ে পাৰ কৰিলোঁ আৰু। পথাৰত চাকি দি গৈ আকৌ ঘৰতো, গোঁসাই ঘৰত, ভঁৰাল ঘৰত, পদূলি মূৰত এনেকৈ চাকি দিব লাগে। ঘৰ গৈ পাওঁতে আন্ধাৰ হ'ল, গতিকে সেইখিনি ভিডিঅ' দিয়া নহ'ল। এয়া দেখিছে বেলি ডুবিলে। তাৰপিছত এই গছ চাকি দেখিছে বেঁকা হৈ আছে। তাৰপিছত এয়া সন্ধিয়া তুলসীৰ তলত যেতিয়া চাকি জ্বলোৱা হয়, এইটো আমাৰ তুলসী ভেটি। ইয়াতে চাকি তাকি জ্বলাই শেৱালি ফুল দি সজোৱা হয়। এয়া ভণ্টিয়ে সজালে। তাৰপিছত সৰু সৰু ল'ৰা ছোৱালী আহিব হুঁচৰি গাবলৈ, প্ৰসাদ বিলোৱা হয়। এনেকেই পাৰ হ'ল আৰু বিহুৰ দিনটো। মোৰ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ।